নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত স্বাগত জনাইছোঁ। আজি আমাৰ ঘৰত শৰাধ পাইছে। শৰাধ মানে ককা আইতাৰ শৰাধ হয়। সকলো ভকত বৈষ্ণৱক নামি আনি আজি সেৱা আগবঢ়োৱা হৈছে। এইফালে ভিতৰত পাত পঢ়িয়ে আছে। আপোনালোকে সকলো নিৰ্বিতভাৱে দেখোন ভিডিঅ'টো চাই থাকিব। এজন দুজনকৈ ভকতসকল পাইছেহি। মই ধুতিখন পিন্ধি পেলাই ভকতসকলে এনেদৰে ৰখি আছোঁ। ভকতসকল আহি পোৱাৰ পাছত সকলোকে বহিবলৈ দিলে। বহিবলৈ দিয়াৰ পাছত তেওঁলোকক কৰ্মভাগ আগবঢ়াই নিবলৈ বৰ্তাই এনেদৰে তেওঁলোকক কটা বেচা কৰিবৰ কাৰণে আজ্ঞা প্ৰদান কৰিছে। ইয়াৰ পাছতে ভকতসকলে কটা চিঙা কাম আৰম্ভ কৰিলে। সকলোৱে নিজৰ নিজৰ কাম কৰি গৈছে। এনেদৰে ভিতৰত আকৌ এনেদৰে বৌহেঁতি বৰমাহেঁতি শাক কাটিছে আৰু পাছবেলা যিহেতু চিৰাজ ভাজি অকণমানো ব্যৱস্থা কৰা হৈছে। এফালে কটা চিঙা সম্পূৰ্ণ হোৱাৰ পাছত দেউৰীয়ে এনেদৰে শৰাই আগবঢ়ালে। তাহানিতে গুৰুজনাই যি নিয়ম শিকাই থৈ গ'ল, সেই নিয়মকে আগত ৰাখি ভকতসকলে তেওঁলোকৰ কৰ্মভাগ এনেদৰে আগবঢ়াই লৈ গৈ আছে। প্ৰত্যেক বছৰে কাতি মাহৰ 13 তাৰিখেই ককা আইতাৰ শ্ৰাদ্ধৰ ভাগ একেখন ঘৰতে পৰিয়ালৰ সকলো সদস্যই মিলি এনেদৰে পতা হয়। অকণমান দেৰি পাছতে এনেদৰে সেৱা কৰিব হ'ল। এই কাতি মাহৰ 13 তাৰিখতে পৰিয়ালৰ সকলো সদস্যই একগোট হয়। বৰ্তা বৰমা, মা দেউতা, দাদা বৌ সকলোৱে একেলগে আহি পেলাই ভকতৰ ওচৰত সেৱা লয়হি। আমাৰ ককা আইতাৰ শ্ৰাদ্ধ ভাগৰ গীতা পাঠৰ অকণমান অংশ আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। চৰণে হৰণ লৈলো কৃষ্ণৰ পদৰ মধুলে খোৱাখে হয়াবে কীট ভৈলো নিচে যে কহয় ভৱদুখময় চৰণে কৰিও দায়া চোৰাকি নৰক বিহে থাকি বুজো হৈছে দিও সংসাৰ মায়া যিটো গৃহবাস ভাজাৰ খেদাখ পহিলো পৰম আজ্ঞা বানৰ কজেন নটকে নচাৱে স্বামীক নচাৱে ভাজা পৰৰ জীউক বিহা কৰি আনি তাতে কৰবহু ভোগ তাইক লাগীয়া বাপ মাৰে তেজয় বন্ধু বান্ধৱ। পাঠ সামৰাৰ পাছত ভকতসকলে এনেদৰে প্ৰসাদ বিতৰণৰ কাম আৰম্ভ কৰিলে। সকলোকে এনেদৰে প্ৰসাদ বিতৰণ কৰি দিয়া হৈছে। প্ৰসাদ বিতৰণৰ সময়তে আমাৰ আহোমসকলৰ এটা নিয়ম যে সাজৰ পানীখন লাগেই। এয়া সাজৰ পানীখন এয়া বৰমা এটি এনেদৰে ভাগ কৰি আছে, যিটো ভকতসকলক এনেদৰে কাঁহৰ বাতিতে মাজতে কলপাত এটুকুৰা দিয়া হয়। এয়া আকৌ আমাৰ ডাঙৰ নবৌৱে এনেদৰে সকলোকে এনেদৰে বিলাই দি আছে। প্ৰসাদ খাই হোৱাৰ পাছত সকলোৰ কাৰণে চিৰা ভাজিৰ ব্যৱস্থা কৰিছিলে। মই যিহেতু ভকতৰ লগত খালে মোৰ বাগান যাবলৈ দেৰি হোৱা দেখি ভিতৰতে মই সোনকালে খাই পেলাই বাগানলৈ বুলি আহিলোঁ। পাচিকা মানুহো বহুত হৈ আছিলে। আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ। ভিডিঅ'টো ভাল পাই লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি